উহ, বৰ গৰম হে। এক বস্তা ঘাঁহ কাটিলোঁ, একদম জোল বহি গ'ল। অলপমান বহিয়ে লওঁ ৰ। আজি হ'লে বতাহ এডাল নাই। এনেই হ'লে এইটো সময়ত বতাহ মাৰি থাকে। আজি মই ঘাঁহ কাটিবলৈ আহিলোঁতো, একদম বতাহটো নমৰাই হ'ল। মোক হিংসাই কৰে নেকি ঠিক নাই। হ'লেও অকণ বহি লওঁ আলিটোতে, লাহে লাহে ঘৰলৈ যাম আৰু। সেইটো দূৰত আমাৰ খগেন নহয়নে বাৰু? সিনো পথাৰত কি কৰিবলৈ আহিছে? ই দেখোন আহি মোৰ ওচৰে পালেহি। এইডাল আহিলে মানে বৰ খং উঠেহে। কথাবিলাক যি ৰকম ক'ব নহয় উফাই দাং, মূৰটো গৰমহে হৈ যায়। মই ইফালে মুখে বহি থাকোঁ। হেৰা নগেন কাই, কি হ'ল? এইফালে মোকে দেখোন মন মাৰি বহি আছা। কি হ'লনো এই দুপৰীয়াখন? কিনো আৰু হ'ব, ঘাঁহ কাটিবলৈ আহিছিলোঁ ইয়াত। ৰ'দত মানে ঘাম ওলাই গ'ল। তাতে আজি বতাহডালো মৰা নাই নহয়। অকণ জিৰণি লৈছোঁ। ভাগৰটো মৰিলে ঘৰলৈ যাম আৰু। হয় নেকি? ৰচোন ময়ো বহোঁ তেতিয়াহ'লে চাওঁতে অকণ। এইটো কি উপায় খেদোৱা যায়? আহিলেই মানে মূৰটো গৰম কৰে নহয়। আজি ইয়াকে পালি দিম ভালকৈ। তুমি মনে মনে কি ভাবি আছা কোৱাচোন মোকো। মই যে এতিয়া ঘাঁহ কাটিবলৈ আহিছোঁ, বৰ ডাঙৰ ঘটনা নহয় বুজিছ নাই। সেইবাবে মানে ভাবি আছোঁ কি কৰোঁ মই। যিটোহে ঘটনা ঘটিছিলে আজি নহয়, ভাগ্যেই বাচিছোঁ। ভাগৰে জোগৰে আহি গছৰ ছাত বহি তাকে ভাবি আছিলোঁ আৰু। কি ঘটনা ঘটিলেও কোৱাচোন মোকো। অথনি যে মই ঘাঁহ কাটিবলৈ আহিলোঁ, 10টা বজাতে আহিলোঁ নহয়, ৰাতিপুৱাই ঘৰত কিবা এটা খাই। তাৰপিছতে আৰু ঘাঁহ কাটি আছোঁ। তেনেতে ওচৰতে ইকৰা মুঢ়া দুটামান ল'ৰা শুনিলোঁ, খৰক খাৰাক কৰি আছে। মই মানে আৰু কি ভাবিলোঁ যে এইখন দুপৰীয়ানো ইয়াত কিহে লৰাই আছে ৰচোন চোৱা যাওক। লাহে লাহে আৰু এখোজ দুখোজকৈ গৈ ইকৰা মুঢ়াটোৰ ফালে চাই দেখিছোঁ আৰু এটা বাঘ নহয়। তাক দেখিয়ে আৰু মই বিচুতি খালোঁ নহয়। এতিয়া আৰু মানে দৌৰ মাৰিবও নোৱাৰি, ওচৰলৈ যাবও নোৱাৰি। তাকে ভাবি ভাবি মই সেইকাৰণে ৰ'লোঁ অকণমান। এদিনতে বাঘ ওলালে বাৰু। তাৰপিছত কি হ'লনো? তাৰপিছত আৰু কি হ'ব, মই আৰু ইফাল সিফাল কৰি থাকোঁতে খৰক খাৰাক আৱাজ শুনি বাঘটোৱেতো মোৰ ফালে চাওঁতে মোক দেখি গ'ল। যেই বাঘটোৱে মোক দেখি গ'ল আৰু তাৰে মূৰে চকুৱে পৰিল। তাৰপিছত আৰু মোক বাঘ মূৰে ধৰিলে নহয়। মই আৰু এখোজ দুখোজকৈ পিছলৈ আহি আছোঁ, সি আকৌ মোৰ ফালে এখোজ দুখোজকৈ আগলৈ আহি আছে। কথা বিষম দেখি মই ভাবিলোঁ নাই, এতিয়াতো দৌৰি পলাবও নোৱাৰিম বাঘৰ পৰা, গতিকে ৰৈ দিয়াই ভাল আৰু ঠাইতে। তাৰপিছত কি হ'ল? তাৰপিছত আৰু কি হ'ব আৰু, যেই বাঘটোৱে আৰু মোক দেখি গ'ল, এতিয়াতো মোৰ একো উপায় নাই। মই আৰু ঘাঁহৰ বস্তাটোকে সাৱটি লৈ এখোজ দুখোজকৈ পিছলৈ আহি আছোঁ। সিও মোৰ ফালে এখোজ দুখোজকৈ আহি আছে। এতিয়া মই ভাবিলোঁ, মইতো বাঘৰ লগত দৌৰি সাৰিব নোৱাৰোৱেই, গতিকে বস্তাটোকে সাৱটি ধৰি জোপোহাটোৰ কাষতে বহি দিওঁ। বাঘটোৱে আৰু যি কৰে কৰিব আৰু, মোৰতো আৰু কৰিবলগীয়া একোৱেই নাই। এই বুলি ভাবি পেলাই বস্তাটোকে ধৰি লৈ জোপোহাটোৰ কাষতে বহি দিলোঁ। তাৰপিছত কি হ'ল? তাৰপিছত আৰু কি হ'ব আৰু, মই আৰু ঘাঁহৰ বস্তাটোৰ ওচৰতে জুপুকা খাই মানুহটো বহিলোঁ আৰু বহি চকুকেইটা মুদি দিলোঁ আৰু। ভাবিছোঁ আৰু বাঘে যি কৰে কৰিব। এনেদৰে আৰু চকুকেইটা মুদি ভগৱানকে চিন্তা কৰি মনে মনে জুপুকা খাই বহি আছোঁ। এনেকৈ বহি বহি প্ৰায় আধা ঘণ্টামান পাৰ হৈ গ'ল। কিন্তু ভাবিলোঁ মই দেখোন ঠিকেই আছোঁ, মোৰতো একো হোৱা নাই। তাৰপিছত আৰু কি হ'ব আৰু, লাহেকৈ ভগৱানকে চিন্তা কৰি চকুকেইটা মুদি দেখিলোঁ ঘাঁহৰ বস্তাটো মোৰ ওচৰত নাই। এইটো কি কথা? বাঘেতো মোকহে খাব লাগিছিলে, ঘাঁহৰ বস্তাটোলৈ ক'লে গ'লগৈ? তাকে ভাবি শুনি চিন্তা কৰি থাকোঁতে গম পালোঁ, আজিকালিতো বাঘে মাংস নাখায়, ঘাঁহহে খায়। মাজতেতো আৰু টিভিত এইটো কথাকে লাগি কিমান হৈচৈ হ'ল। গতিকে ভাবিলোঁ আচলতে বাঘে ঘাঁহৰ বস্তাটো লৈ পলাল বুজিছ। মোকহে নাখালে আৰু মই বাচি গ'লোঁ। ৰচোন, তই যে চকুকেইটা মুদি দেখিলোঁ বুলি ক'লি, কথাটো কি? চৰি, ভুল হৈ গৈছিল দেই। চকুকেইটা লাহেকৈ মেলিহে দেখিলোঁ মই, চকু মুদিটো আৰু মানুহে নেদেখে। তাকে ভাবিছোঁ মই। বাৰু যিয়েই নহওক, তই বাচিলি যে। কিন্তু ইয়াৰ পৰা এটা প্ৰমাণ হ'ল বুজিছ, বাঘে সঁচাকৈ মাংস খাবলৈ এৰিলে হ'বলা। তোৰ পৰা যেতিয়া ঘাঁহৰ বস্তাটোহে টানি লৈ গ'ল, যদি মাংস খায় তেতিয়া তোকে নিলেহেঁতেন টানি। সঁচাকৈ বাঘে মাংস খাবলৈ এৰিলে বুজিছ। এতিয়া ঘাঁহে গৈ বাঘৰ প্ৰধান খাদ্য হ'বগৈ যেন পাইছোঁ। বাৰু যিয়েই নহওক, মই যে বাচিলোঁ সেইটোহে ডাঙৰ কথা আৰু দে মোৰ কাৰণে। বাৰু তই বহ, মই গৈয়ে থাকোঁ বুজিছ। বেলি লহিয়াব হ'ল, সোনকালে ঘৰখন এফালে দিগদাৰ হ'ব নহয়। তয়ো বহি থাকিব নালাগে, সোনকালে গুচি আহ আৰু, যি হ'ল হ'ল আৰু। হ'ব দে যা, ময়ো উঠোঁ আৰু লাহেকৈ। হওক তেওঁ, আজি ইয়াক ভালকৈ বেঙেনা এটা দিলোঁ। ই ঘৰত গৈ ভাবি থাকিবগৈ বাঘে বাৰু সঁচাকৈ ঘাঁহেই খায় নেকি আজিকালি। যি হয় ভালৰ কাৰণেই হয় বাৰু।
এতিয়া লাহেকৈ ময়ো ঘৰলৈ গৈ থাকোঁগৈ আৰু ইয়াক যেতিয়া আজি বেঙেনা এটা দিলোঁৱেই মনটো অলপ ভাল লাগি আছে তেওঁ।